নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আপোনালোকৰ ওচৰলৈ মই বন্দিতা গোস্বামীয়ে গোস্বামী হেণ্ডলুমৰ পৰা অন্য এটি ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। বহুত দিনৰ পিছত আজি মই আকৌ এটা ভিডিঅ' কৰি আপোনালোকৰ কেইযোৰমান পিয়ৰ টচৰ নতুন ডিজাইনত মৰা কাপোৰ পিয়ৰ টচৰ মেখেলা চাদৰ যোৰা আপোনালোকক দেখুৱাবলৈ আহিছোঁ। আপোনালোকে চাব বুলি মই আশা কৰিছোঁ। আমাৰ শালত নতুনকে এতিয়া আকৌ আৰম্ভ কৰা হৈছে। আজি পূজাৰ পৰা অলপ দিন বোৱা হোৱা নাছিলে, এতিয়া আকৌ শিপিনীসকল নতুনকৈ আহিছে। আহি তেওঁলোকে পিয়ৰ টচৰ নতুন যোৰা 3 যোৰা বনাইছে আৰু এৰী কাপোৰ 3 যোৰা বনোৱা হৈছে, এৰী সূতাত মৰা। আপোনালোকক মই তাকে ভিডিঅ' এটা আকাৰে লৈ আপোনালোকক দেখুৱাবলৈ আহিছোঁ। ধুনীয়াকৈ আপোনালোকে চাব বুলি মোৰ ভিডিঅ'টো আশা কৰিছোঁ। এয়া চাওকচোন, খুব ধুনীয়া পিয়ৰ টচৰ আপোনালোকৰ ওচৰলৈ মই নতুন ডিজাইনত আমাৰ নিউকে লৈ আহিছোঁ। এতিয়া আকৌ নতুনকে বনোৱা হৈছে এইখিনি টচৰ পিয়ৰ টচৰ যোৰা। আপোনালোকে চাব পাৰে। এয়া চাওক, খুব ধুনীয়া দেই। মই ভিডিঅ' আকাৰে এয়া ধুনীয়াকে এযোৰ কাপোৰ আপোনালোকক দেখুৱাইছোঁ। এয়া পিয়ৰ টচৰ যোৰা হয়, এইটো গোস্বামী হেণ্ডলুমতে তৈয়াৰী। এয়া ধুনীয়াকে আমাৰ নতুন শিপিনীসকলে এতিয়া পূজাৰ পিছত ঘৰলৈ যায়, তাৰপিছত আহি এয়া ধুনীয়াকে যোৰা পিয়ৰ টচৰ যোৰা বনাইছে। এইটো চাওক, এইটো অকমান ডিফাৰেণ্ট ডিজাইনত আমি গোটেই গাটোতে লতা ফুলৰ ডিজাইনত মাৰিছোঁ। এইটো পাৰ্পল আৰু গল্ডেন গুণা দেই। পাৰ্পল আৰু গল্ডেন গুণা ধুনীয়াকে কাপোৰ যোৰাটো মৰা হৈছে। গোটেই গাটোতে লতা ডিজাইনৰ ফুল মৰা হৈছে। খুব ধুনীয়াকে বনোৱা হৈছে। এয়া চাওক, যথেষ্ট ধুনীয়া এখন চাদৰ। আৰু এইখন মেখেলা চাওক, এইখন মেখেলা 24 ইঞ্চ ফুল মৰা হৈছে দেই মেখেলাখন। চাওকচোন, যথেষ্ট ধুনীয়া মেখেলা। এয়া চাওক, খুব ধুনীয়া পাৰ্পল আৰু গল্ডেন গুণাত খুব ধুনীয়াকে জিলিকে। ধুনীয়া হয় কাপোৰ যোৰাটো। এয়া চাওক, কালাৰ কম্বিনেশ্যন অকণ ডিফাৰেণ্ট হৈছে। এয়া চাওক মেখেলা, এয়া খুব ধুনীয়া 24 ইঞ্চ ফুল মাৰি ধুনীয়াকে এখন মেখেলা বনাইছে। আৰু এয়া চাওক, এইটো পটি, চাইড পটি, খুব ধুনীয়াকে চাইড পটিও বনাইছে। আৰু এইটো ব্লাউজ পিছতো বহুত কেইটা পটি মাৰি দিয়া হৈছে ধুনীয়াকে। এয়া কাপোৰ যোৰাটো আপোনালোকৰ যদি পচন্দ হয় তেতিয়াহ'লে স্ক্ৰীনশ্বট দি আমাৰ লগত কন্টেক্ট কৰি কাপোৰৰ যোৰা এটা ল'ম বুলি ভাবিলে ধুনীয়াকৈ আপোনালোকে ল'ব পাৰিব। এটি যোৰা আপোনালোকৰ ওচৰলৈ মই লৈ আহিছোঁ। এয়া চাওকচোন, এইটো ধুনীয়া। এই যোৰাটো খুব ধুনীয়া দেই। এয়া চাওক, খুব ধুনীয়া কাপোৰৰ যোৰা। এইকেইটা নতুনকে বনোৱা হৈছিলে, আমাৰ এতিয়া নতুনকে আৰম্ভ কৰা হৈছে আকৌ পিয়ৰ টচৰ। এয়া চাওক, খুব ধুনীয়া দেই। ৰেড সূতাৰ কাম আৰু পাৰ্পল সূতাৰ কামত ধুনীয়াকৈ এয়া চাদৰ এখন চাওক, যথেষ্ট ধুনীয়া। গোটেই গাটোতে ঘনকে বুটা মাৰি এই কাপোৰৰ যোৰাটো পিয়ৰ টচৰ যোৰাটো বনোৱা হৈছে। খুব ধুনীয়া। এয়া চাদৰখন চাওক, যথেষ্ট ধুনীয়া হৈছে। গোটেই গাটোতে বুটা পাৰ্পল আৰু ৰেড সূতাৰ কামত বনোৱা হৈছে। আৰু আপোনাৰ মেখেলা চাদৰখন দেখুৱালো আপোনালোকক। এইয়া মেখেলা, এখন মেখেলাও ঘনকে বুটা কৰি খুব ধুনীয়াকে মেখেলাখনো বনাবলৈ চেষ্টা কৰিছে শিপিনীসকলে। খুব ধুনীয়া চাওক, এয়া যথেষ্ট ধুনীয়া এখন মেখেলা। এয়া চাওকচোন, এয়া মেখেলা ধুনীয়াকে। আৰু এইটো চাইড পটি, কাপোৰ যোৰা চাইড পটি, আৰু এইটো ব্লাউজ পিচ ধুনীয়াকে বনাইছে। যদি আপোনালোকক কাৰোবাক লাগে বুলি ভাবে তেতিয়াহ'লে আপোনালোকে কন্টেক্ট কৰি স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে মোৰ লগত কন্টেক্ট কৰি কাপোৰৰ যোৰা এটা ল'ম বুলি ভাবিলে গোস্বামী হেণ্ডলুমৰ পৰা পাৰচেজ কৰিব পাৰিব। মই আপোনালোকক কৈছোৱে, পিয়ৰ টচৰ 3টা যোৰা লৈ আজি মই আপোনালোকক ভিডিঅ'টো দেখুৱাবলৈ আহিছোঁ। খুব ধুনীয়া। এইটো একদম ৰেডত আছে দেই, একদম কাৰা ৰেডত আপোনাৰ খুব ধুনীয়াকে এই কাপোৰ যোৰাটো বনাইছে। অকল এটা কালাৰত, এয়া এটা কালাৰতে এই কাপোৰ যোৰাটো বনিছে। চাওকচোন, খুব ধুনীয়া। চাওক, এয়া
চাদৰখন গোটেই গাটোতে ঘন ঘনকে বুটা মাৰিছে। এই কাপোৰযোৰাটো অকল অনলি ৰেড সূতাৰ কাম। যথেষ্ট ধুনীয়াকে এয়া বুটাকেইটা খুব ধুনীয়া হৈছে চাওকচোন। যথেষ্ট ধুনীয়াকে এয়া বনাবলৈ চেষ্টা কৰিছে। এয়া ৰেড সূতাৰ কাম, খুব ধুনীয়া এখন চাদৰ আৰু এইখন মেখেলা। এইখন মেখেলা চব খুব ধুনীয়াকে বনোৱা হৈছে দেই। এয়া মেখেলা চব মিহি আহল বহল ডাঙৰ যথেষ্ট। আপোনালোকক মই আগতেও কৈছো যথেষ্ট ধুনীয়াকে গোস্বামী হেণ্ডলুমৰ কাপোৰখিনি আপোনালোকে পাব। যদি কাৰোবাক লাগে বুলি ভাবে তেতিয়াহ'লে স্ক্ৰীনত দিয়া নম্বৰত এইটো পটিটো চাওক, খুব ধুনীয়া এটা পটি। এয়া চাইড পটি খুব ধুনীয়াকে বনোৱা হৈছে। এয়া ছটা চাইড পটি, এইটো ব্লাউজ পিচ। এয়া ব্লাউজ পিচ বনোৱা হৈছে। কোৱালিটি পিয়ৰ টচৰ কোৱালিটি, 1 নম্বৰ কোৱালিটি, খুব ধুনীয়া। আপোনালোকক যদি কাৰোবাক লাগে বুলি ভাবে স্ক্ৰীনত দিয়া নম্বৰত মোৰ লগত কন্টেক্ট কৰি কাপোৰৰ যোৰা এটা ল'ম বুলি ভাবিলে আপোনালোকে ল'ব পাৰিব। এয়া চাওকচোন, আপোনালোকক মই কৈছিলো যে এৰীত আপোনালোকক ধুনীয়াকে কাপোৰ যোৰা এটা মই দেখুৱাম বুলি। এইকেইটা নতুন ডিজাইনত বনাইছে। নতুনকে শিপিনীসকলে আহি এতিয়া বনোৱা হৈছে। এয়া পিয়ৰ পদ্মিনী দেই, পিয়ৰ পদ্মিনী মুগা কালাৰত আমি এৰী সূতাৰ কাম কৰিছো। চব খুব ধুনীয়া এৰী। চব এৰী সূতাৰ কাম কৰি পিয়ৰ পদ্মিনীত এৰী মৰা হৈছে কাপোৰ যোৰাটো। খুব ধুনীয়া ডিজাইনত ৰেড আৰু এইটো অৰেঞ্জে হ'ব ন, অৰেঞ্জ, ৰেড আৰু অৰেঞ্জ মাৰি ধুনীয়াকে বুটা দি কাপোৰৰ যোৰা এটা বনাবলৈ চেষ্টা কৰিছো। এতিয়া উইন্টাৰ চিজন যিহেতু ধুনীয়াকে এৰী কাপোৰযোৰ পিন্ধিলে খুব ভাল লাগে। আৰু এখন চাদৰ দেই, মেখেলাখন এয়া, এইখন মেখেলা চাওক, এইখন মেখেলা। এয়া মেখেলা আমাৰ এৰীটো একদম মেচিনত কটা নহয়। আপোনালোকক সেইটো কথাও মই কৈছো, মেচিনত কাটি আমি ডুপ্লিকেট কৰা নাই। একদম পিয়ৰ এৰী দেই, পিয়ৰ এৰী। আপোনাৰ অকমান ডাঠ হয় সেইকাৰণে কাপোৰ যোৰাটো খুব ধুনীয়া, কিন্তু অৰিজিনেল এৰী সূতাৰে কাম কৰিছো আমি। এয়া যথেষ্ট ধুনীয়া। এয়া চাইড পটি আছে, কাপোৰযোৰ চাইড পটি। আৰু ব্লাউজ পিচটো এইটো ন, ব্লাউজ পিচটো ইয়াতে সোমাই আছে ন, এইটো ব্লাউজ পিচ। ব্লাউজ পিচ ইয়াতে ধুনীয়াকে দিয়া হৈছে। এয়া যথেষ্ট ধুনীয়াকে বনোৱা হৈছে। যদি কাৰোবাক লাগে বুলি ভাবে তেতিয়াহ'লে মোৰ লগত কন্টেক্ট কৰি ধুনীয়াকৈ কাপোৰৰ যোৰা এটা ল'ম বুলি ভাবিলে আপোনালোকে ল'ব পাৰিব। এইযোৰ একেবাৰে শেষত আপোনালোকক মই কৈছিলো যে এৰী কাপোৰ আৰু পিয়ৰ টচৰ যোৰা কেইটামান আমাৰ নতুনকৈ বনোৱা হৈছে। এয়া চাওক, এইটো হাতে কটা এৰী দেই। এই যোৰাটো হ'ল হাতে কটা এৰী সূতাৰে তৈয়াৰ কৰা। মেচিনত আমি এৰী সূতা দি আমি তৈয়াৰ কৰা হোৱা নাই। মেচিনত অলপ মিহি হৈ যায়। আমি কিন্তু একদম যেনেকে অৰিজিনেলটি মেইনটেইন কৰিছো শালত, যিহেতু সেইকাৰণে আমি হাতে কটা এৰী সূতা আনিছিলো। সেইকাৰণে আমি হাতে কটা এৰীয়ে ধুনীয়াকে বনাবলৈ চেষ্টা কৰিছো। কাপোৰযোৰ অকমান ডাঠ হ'ব, কিন্তু আপোনালোকে পিন্ধি বহুত আৰাম পাব। ঠাণ্ডা দিনত উইন্টাৰ চিজন এতিয়া, ধুনীয়াকে ঠাণ্ডাত আপোনালোকে কাপোৰৰ যোৰা এটা পিন্ধিবলৈ মন গ'লে, এৰী সূতা পিয়ৰ পদ্মিনীত এৰী মাৰিছো, সেইকাৰণে অকমান ৰিজনেবল দামতো দিব পৰা হ'ব। যথেষ্ট ধুনীয়া। আছে বিন্দি বুটা গোটেই গাতে সৰু সৰুকে বিন্দি বুটা দি, আৰু গোলাপ ফুল ডিজাইনত ফুল মাৰিছো আমি। আৰু আপোনালোকৰ মেখেলা এখন চাওক, এইখন মেখেলা যথেষ্ট ধুনীয়া দেই। আৰু হাতে কটা এৰীয়ে বনোৱা হৈছে কাপোৰৰ যোৰাটো। একদম ধুনীয়া এৰী, ধুনীয়াকে বনোৱা এয়া কাপোৰৰ যোৰাটো। আপোনালোকে চাই যদি কাৰোবাৰ পচন্দ হয় বুলি ভাবে তেতিয়াহ'লে এয়া চাইড পটি আৰু এইটো ব্লাউজ পিচ। যদি লাগে বুলি ভাবে তেতিয়াহ'লে মোৰ স্ক্ৰীনত নম্বৰ দিয়া হ'ব। আপোনালোকে কন্টেক্ট কৰি ধুনীয়াকে মোৰ পৰা কাপোৰৰ যোৰা এটা ল'ম বুলি ভাবিলে আপোনালোকে পাৰচেজ কৰিব পাৰিব। যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বন্ধুবৰ্গৰ মাজতো মোৰ ভিডিঅ'টো আপোনালোকে বহুত বহুত শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিছো। আৰু আপোনালোকক যদি মই কৈছো যে যদি আপোনালোকক পিয়ৰ কোৱালিটি বস্তু লাগে, কোৱালিটি কাপোৰ লাগে, তেতিয়াহ'লে
আমি গোস্বামী হেণ্ডলুমত যিমানখিনি পাৰোঁ সিমানখিনিলৈকে আমি কোৱালিটি মেইনটেইন কৰিবলৈ চেষ্টা কৰিছোঁ। আজিকালি গোটেই সকলোতে কাপোৰ হৈছে বহুত জেগাতে বহুত মিক্স কৰি কাপোৰখিনি দিবলৈ চেষ্টা কৰে, কিন্তু আমি সেই কামটো নকৰোঁ বুলি ভাবিয়েই আমি শালখন খুলিবলৈ লওঁতেই আমি ভালকে আমি নিজে চিন্তা কৰি লৈছোঁ যে আমি যেনেকে দাম হওক যি হওক যেনেকে পাৰোঁ কৰিব সিমানখিনিকে কৰিম, কিন্তু কোৱালিটি বস্তুটো আমি দিব পাৰিলে আমাৰ নিজৰ শালৰ এটা মৰ্যাদা বজাই ৰাখিব পৰা যায়। শালখনৰ যথেষ্ট এটা মান থাকে, সেইখিনি আমি চিন্তা কৰিয়ে বস্তুখিনি বনাবলৈ চেষ্টা কৰিছোঁ। যিটো সূতা আনিছোঁ পিয়ৰ পাট, পিয়ৰ টচ বা যিকোনো পিয়ৰ পদ্মিনী হওক পিয়ৰ কটন হওক গোটেইখিনি সূতাই আমি 1 নম্বৰ কোৱালিটি আনি বনাবলৈ চেষ্টা কৰিছোঁ। যদি আপোনালোকে কাৰোবাক ভাল বস্তু এটা লাগে বুলি ভাবে তেতিয়াহ'লে গোস্বামী হেণ্ডলুম আপোনালোকে নিশ্চিন্ত মনে চুজ কৰিব পাৰে। আপোনালোকক মই কথা দিছোঁ, সেইটো আমি মেইনটেইন কৰিবলৈ চেষ্টা কৰিছোঁ। যদি কাৰোবাক লাগে বুলি ভাবে তেতিয়াহ'লে পিয়ৰ বস্তু গোস্বামী হেণ্ডলুমত আপোনালোকে পাব আৰু মোৰ লগত কণ্টেক্ট কৰি স্ক্ৰীনত মোৰ নম্বৰ দিয়া থাকিব। অফলাইন অনলাইন যেনেকেই হওক আপোনালোকক ধুনীয়াকৈ আমি যিকোনো বস্তু আপোনালোকে মোৰ পৰা পাৰচেছ কৰিব পাৰিব। আজিলৈ আহোঁ, আপোনালোকক আৰু এটা অন্য ভিডিঅ'লৈ পিছত লগ পোৱাৰ আশাৰে এতিয়া আহিছোঁ।